সমগ্ৰ দেশতেই উৎসাহ উদ্দীপনাৰে পালন কৰিলে স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে টেঙাগুৰিস্থিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ। বুঢ়াগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক মনোজ মেধিৰ নেতৃত্বত চিকিৎসকৰ এটি দলে প্ৰায় 5 শতাধিক বন্যাৰ্তক চিকিৎসা সেৱা আগবঢ়ায়। শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ৰ এনে পদক্ষেপক টেঙাগুৰি আঞ্চলিক আমচুৰ লগতে স্থানীয় লোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শলাগ লয়। এই হাতীলুৰা পথাৰ বুঢ়াগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত আমাৰ শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ে আজি যি বিনামূলীয়া শিবিৰ অনুষ্ঠিত কৰিছে, ইয়াত সঁচাকৈ আমি টেঙাগুৰি আঞ্চলিক আমচুৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপলক্ষে আমাৰ মানে জিলা প্ৰশাসনৰ ফালৰ পৰা বুঢ়াগাঁও ৰাজহ চক্ৰৰ প্ৰতিটো চক্ৰৰ সাগৰীঘাটৰ পৰা চাদ্দাম হুছেইনৰ ৰিপৰ্ট, আছাম টাইমছ।